ভাল আজি আমি ফুৰিবলৈ গৈছো এক ঠাইত বিস্কুট ৰাতিপুৱা একো খোৱা নাই সেইকাৰণে মাইতে বিস্কুট দি গৈছে তো যি কি নহওক আজি মানে এঠাইত ফুৰিবলৈ গৈ আছো সো ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো বহুত দিন হ'ল ফুৰিবলৈ যোৱা নাই আৰু ট্ৰেইনত উঠা মোৰ প্ৰায় 1-2 বছৰে হৈ গৈছে তো আজি ট্ৰেইনত উঠি ফুৰিবলৈ যাম ইয়ে সো লগতে থাকিব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব তো ব্লগ বেছি দেৰি নকৰে আজিৰ ব্লগটো ষ্টাৰ্ট কৰো ইফালে মোৰ ৰুমটো একদম গুটে মানে দেখাব নোৱাৰো ইমানেই লেতেৰা হৈ আছে আৰু ইফালে মোৰ বেগ চেক গুটে ৰেডি আৰু ইফালে হাই কৈ দিয়া বেটা হাই কৈছে আজি মানে আমি ননদক দিবলৈ যাম মই মোৰ হাজবেণ্ড আৰু বেটা একেলগে যাম মানে ননদক বহুত দিন হ'ল যোৱা নাই তো সেইকাৰণে ভাবিলো অকমান ফুৰি আহোগে চাই আহোগে আৰু লগতে থাকিব চাই থাকিব যি পাৰিম সকলো দেখাম তো বলক চাই থাকিব জেন্ডাল পিন্ধি একদম ৰেডি মই পুৰা এক্সাইটেড হৈ আছো যাবলৈ ইফালে চুৱেটাৰটো একো পিন্ধা নাই চক একদম ৰেডি হৈ গৈছোঁ কিন্তু চুৱেটাৰটো একোৱে পিন্ধা নাই তো ক'ব শাড়ীখন মোৰ কেনে লাগিছে চাবলৈ মোৰ বাই দিছিলে শাড়ীখন চ' এতিয়া চুৱেটাৰটো পিন্ধি লওঁ বেটাহঁতে পুৰা ৰেডি এতিয়া আমি যাওঁ পেকিং চেকিং কৰি পেলাই গোটেই তো ওলাই আছোঁ লগতে থাকিব একেবাৰে ষ্টেচনত গৈ চাগে দেখা হ'ব নহ'লে যদি পাৰোঁ ৰাস্তাত অকণমান দেখাম বাৰু লগতে থাকিব দেই এতিয়া ষ্টেচন পাই গ'লো আহি পিনে এয়া চাওক ষ্টেচনত আছোঁহি আমি চ' ট্ৰেইন আহিবলৈ অকণমান দেৰি আছে বাৰু লগতে থাকিব আৰু চাই থাকিব আমাৰ বেগখিনিও আছে আমি ইয়ালৈ অকণমান ফুৰি আহিছোঁ এয়া হাই কৈ দিয়া এইফাল যোৱা হাই কৈ দিয়া চানো এইফালে যোৱা হাই কোৱা আকৌ বেটা হাই নকয় বেটা চিপছ নাপায় আমি চিপছ খাম অকলে চিপছ খাম আমি চিপছ খাম দেই বেটা চিপছ নাপায় অৰ্ণৱে চিপছ নাপায় ই চাই আছে ইফালে আৱাজ কৰি আছে যে ৰোলাৰ চাইছে কি চাইছে নতুনকৈ চাই আছে তো সেইকাৰণে ভাবিছে কি হয় চ' চাই থাকিব আৰু লগতে থাকিব এইটো এটা ট্ৰেইন আহিলে সোমালে এইটো তিনিচুকীয়া যাব আমি এইটোত নাযাওঁ আমি নেক্সটটোত যাম চবে পুৰা দৌৰ মাৰি ট্ৰেইনত উঠি আছে নেক্সটত আমিও এনেকৈ উঠিম দৌৰ মাৰি আৰু এটা ট্ৰেইন আমি লোকৰ ট্ৰেইন খাই আছোঁ আমাৰ ট্ৰেইন যে কেতিয়া আহিব এতিয়া আগত গৈছিলে ইফালে আহিব এতিয়া ইফালে আহিব আমি এতিয়া এইফালে আহি গ'লোঁ আৰু ৰখি আছোঁ খতম আমাৰ ট্ৰেইন আমি এতিয়া উঠি লওঁ তাৰপিছত আপোনালোকৰ কথা কৈ আছোঁ দেই চ' আমি এতিয়া ট্ৰেইনত উঠিলোঁ আৰু ইমানে হাল্লা হুলস্থুল হৈ আছে মানে ইমানে শব্দ হৈ আছে সেইকাৰণে মই এতিয়া একো ক'ব নোৱাৰিলোঁ এয়া আমি এতিয়া বইল চানা খাই আছোঁ মচালেদাৰ বইল চানা কি কয় এইবোৰ খাই আছে আৰু মানে ট্ৰেইনত উঠি কিবা এটা খাওঁ লাগে নহয় আৰু একদম মানে ওচৰলৈ আহি একদম চানা বাদাম এইবোৰ কৈ একদম আমাৰ মানে পোৱালিবোৰৰ লগতে আমাৰ মাথা খাৰাপ কৰি দিছে মানে ইমানে মানে মানুহ আহি আছে চানা বাদাম এইবোৰ লৈ মানে বাচ্চা চালে বেছিয়ে কৰে নেকি তেনেকুৱা লাগি গৈছে চ' আমি এতিয়া খাই গৈ আছোঁ তো লগতে থাকিবও সম্পূৰ্ণ ভিডিঅ'টো চাব লগতে থাকিব আৰু গোটেই জাৰ্ণিটোত আমাৰ ভাল লাগিব তো চাই থাকক আমাৰ ট্ৰেইনত উঠি কেনেকৈ লাগিছে তুমি আজি ঘৰলৈ গুচি গৈছা তোমাৰ কেনেকৈ লাগিছে কিন্তু কন্দা নাই এবাৰো নাকান্দিলে হা তাই যে কালি মানা কৰিলে মোৰ ডাঙৰ ডাঙৰতে তাইক কান্দিবলৈ মই বোলে ইউটিউবত এৰি দিম বুলি সেইকাৰণে তাই নাকান্দিলে আজি কান্দিলে ভাল আছিলে ন মই ইউটিউবত এৰি থ'ব পাৰিলোহেঁতেন বহি আছে সেইফালে হাজবেণ্ড বহি আছে আপোনাৰ কেনেকৈ লাগিছে
বহুত দিনৰ মূৰত একদম সবক লৈ ফুৰিবলৈ গৈছে বহুত ভাল লাগিছে গৈ আছো ফুৰিবলৈ বহুত দিনৰ মূৰত জয় কেনেকৈ লাগিছে ভাল লাগিছে মজা ভেৰি গুড তনু কেনেকৈ লাগিছে মজা মজা কি খাই আছা কি খাই আছা আমি খালো বইল চানা ই খাই আছে চটপটি চানা এইফালে মানে কি বেটা ইমান উৎপাত কৰি আছিলে তো হাজবেণ্ডে তেওঁক মানে বাংকাৰত উঠাই দিছে আৰু খেলিবলৈ ই কয় এইটোত নুঠে সেইটোত এইবোৰ কৰি আছে তো ময়ো ক'লোঁ এইটোত নহয় সেইটোত উঠাই তেনেহ'লে আমি ভিডিঅ'ত উঠাব নোৱাৰোঁ তাক সেই বুলি সেয়ে মোক এনেকৈ তলফালে চাই চাওক না কেনেকৈ মানে উকি মাৰি চাই আছে তাৰপিছত হাজবেণ্ডে তেওঁক তাত নিলে মানে ইমানেই উৎপাত কৰিলে ট্ৰেইনত খোলা মেলা পাই গ'ল যে আৰু বাছত ইমান উৎপাত নকৰে বা মানে এনে গাড়ীত কাৰণ সেইটোতো মানে বন্দী হৈ যায় যে বহি যায় আৰু ইয়াত যে একদম ঘৰৰ নিচিনা পাই গৈছে আৰু ইমান উৎপাত কৰিলে গোটেই জাৰ্ণিটো মানে কি কওঁ আৰু চ' চাই থাকক আৰু তাৰ উৎপতীয়া কাণ্ডবোৰ আৰু মোৰ ভিডিঅ'টো এতিয়া বহিছে এতিয়া উঠিছে এইবোৰে মানে কৰি আছে অকণমান বহে আকৌ উঠে আকৌ বহে আকৌ তললৈ চাই আকৌ হেৰি কৰে মানে ভয় লাগে নহয় এইবোৰ মানে ফেন আছে বা কাৰেণ্টৰ হেৰিবোৰ এইবোৰ চুই দিয়ে বুলি তো বুজি নাপায় ন সেইকাৰণে তো এইবোৰে কৰি আছে আৰু হাজবেণ্ডে নমাবলৈ চেষ্টা কৰি আছে কিন্তু নাই ই নানামেই ই ওপৰতে থাকিব ওপৰতে থাকিয়ে তাৰ ভাল লাগিছে চ' চাই থাককচোন তাক আৰু মোৰ ভিডিঅ'টো দহটাতে আমি ট্ৰেইনত উঠা এতিয়া বাজিছে এটা ইমানেই শব্দ মই একো ক'ব পৰা নাই সেইকাৰণে আগত মই একো কোৱাই নাই চ' বহি আছোঁ আৰু আমি দুপৰীয়া লাঞ্চ কৰিলোঁ মৰিয়ানী গৈ পিনে দুপৰীয়া লাঞ্চ কৰিলোঁ মৰিয়ানী আহি পাওঁ মানে তো এতিয়া বহি আছোঁ কেতিয়া গৈ পাওঁ মোৰ বৰ লগা নাই মই ট্ৰেইনত বহুত ভাল পাওঁ যিমান দীঘলীয়া ৰাস্তা হয় মই বহুত ভাল পাওঁ সেইকাৰণে বহি আছোঁ ভালো লাগিছে হাজবেণ্ডে পানী খাই আছে সেইফালে ননদ বহি আছে আমি যিটো মানে চিটত বহি আছোঁ চিটটো পুৰা খালী এইফালে ইটোতো খালী আছে দুটা ধৰণ আছিলে কোনোবা নামি গৈছে কোনোবা আকৌ উঠি আছে এনেকৈ হৈ আছে আৰু কেতিয়াবা ইমান আন্ধাৰ হৈ যায় নহয় কেতিয়াবা ইমান পোহৰ হৈ যায় হাই এইকেইটা প্ৰাণী আছে এতিয়া এইটো এই চিটত আমি এইকেইটা প্ৰাণী বহি আছোঁ গৈ লগ পাই আছোঁ আৰু চাম মাজে মাজে কি মাৰোঁ দেখাই থাকিম এনেকৈ বৰ লাগিলে কেমেৰাটো অন কৰোঁ মই সিমান লগা নাই খালি মামতো ক'লোঁ ইমান বৰ লগা নাই মই ভাল পাওঁ ট্ৰেইনত ৰখি আছে দেই আমাৰ ট্ৰেইনটোহে গৈ আছে এই ট্ৰেইনটো ৰখি আছে ইমান চানা চটপটি এইবোৰ আহি মাথা পাগল কৰি দিছে পোৱালিকেইটাৰ আমি আহি পালোঁ আহি মানে কি দেৰিয়ে হৈ গৈছিলে
তো আহিম আমি খাই বৈ দেখাবই নোৱাৰিলোঁ কাৰণ বহুত দেৰি হৈ গৈছিলে আৰু মানে টায়াৰ্ডো হৈ গৈছিলোঁ বহুত অকণমান জিৰণি ল'লোঁ খালোঁ গ'লোঁ তো ভাবিলোঁ অকণমান দেৰি মানে ওলাই আহোঁ টাউনৰ ফালে আৰু ননদে ঘৰো বনালে কিন্তু ঘৰটো একদম আন্ধাৰ হোৱাৰ কাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু ইয়াত মন্দিৰ এটা আছে নতুনকৈ স্থাপিত কৰিছে যেতিয়া ননদ আমাৰ ইয়াত আছিলে তেতিয়া মন্দিৰটো স্থাপিত কৰিছিলে তো ভাবিলোঁ আপোনালোকক অকণমান দৰ্শন কৰাই দিওঁ সেইকাৰণে অকণমান দৰ্শন কৰিলোঁ তো চাই লওক মন্দিৰটো তাৰপিছত দেখা হৈ আছে কমেণ্টত জনাব এইটো গোলাঘাটৰ মেৰাপানী মানে ফৰকাটিঙৰ গোলাঘাট ফৰকাটিং মানে ডিষ্ট্ৰিক্ট গোলাঘাটে পৰে ফৰকাটিঙৰ আমি মেৰাপানীত আছোঁহি ইয়াত ধুনীয়াকৈ মন্দিৰটো স্থাপিত কৰা হৈছে বহুত ধুনীয়া আহি বহুত ভাল লাগিলে শান্তি লাগিলে অকণমান সেৱা এটা কৰিলেও ভাল লাগে হয় নাই তো সেৱা এটা কৰিলোঁ বহুত ভাল লাগিলে চ' এতিয়া যাওঁ অকণমান টাউনৰ ফালে চাওঁ কি কৰোঁ যদি পাৰোঁ দেখাম মানে বাহিৰত একদম আন্ধাৰ আছে সেইকাৰণে দেখাব নোৱাৰোঁ তো লগতে থাকিব চাই থাকিব কি পাৰোঁ দেখাই থাকিম চ' আমাৰ ননদৰ ঘৰত থকা হৈ গ'ল এতিয়া আমি যাম ডাঙৰ ননদৰ ঘৰলৈ চ' গৈ আছোঁ আৰু ভাল লাগিলে থাকি লগত থাকিব আৰু চাই থাকিব